আৰু দৌল মহোৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা যাইছোঁ। তাৰপিছত আৰু আজি যিহেতু 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস, সকলোৱে জানে। মোৰ ফালৰ পৰা সকলো নাৰীলৈকে নাৰী দিৱসৰ শুভেচ্ছা আৰু শুভকামনা থাকিলে। সকলো নাৰীৰে জীৱন সুখময় আনন্দময় হওক তাৰে কামনা কৰিলোঁ। তাৰপিছত আৰু এইফালে পূৰা ৰেডি হৈ ল'লোঁ। ধুন দেখুৱাই দে সেয়া অৰুণ, পূৰা একদম বগা ড্ৰেছ পিন্ধি ৰেডি হৈ ল'লোঁ দেই। আহি গ'লোঁ, বগা ড্ৰেছযোৰ পিন্ধা দেখি ভাবিছে চাগে হোলী খেলিব ওলাইছোঁ বুলি, কিন্তু হোলী খেলিব নহয়, বেলেগ এটা কামত যাব ওলাইছোঁ। গৈ জনাইছোঁ কি কামত যাব ওলাইছোঁ, কিয় যাব ওলাইছোঁ, অলপ গৈ লওঁ তাৰপিছত জনাই আছোঁ। আহি শৰাইঘাট দলং পালোহি। ৰাস্তাত লগৰ ছোৱালী কেইজনীমানে হোলী সানিলে, সেইখিনি কৰোঁতে দেৰিয়ে হৈ গ'ল। গাড়ীত বহি ল'লোহি দেই, এডোখৰ আহিলোঁ, আহি কিনে গাড়ীত বহি ল'লোহি। আৰু এইফালে আমাৰ ধুনু আছে বাৰু, গৈ থাকোঁ আৰু দেখাই আছোঁ। আহি এয়া ফেৰীঘাট পালোহি। ফেৰীঘাট পাই দেখাই আছোঁ আপোনালোকক। কৈছিলোঁ যে এফালে আহিছোঁ বুলি, এয়া উমানন্দ মন্দিৰলৈ বুলি ওলাই আহিছিলোঁ, কিন্তু ফেৰীহে পাওঁ নে নাপাওঁ ঠিক নাই দেই। গৈ মেলি সুধি চাওঁ, যদি পাওঁ যাম আৰু যদি নাপাওঁ আৰু বেটলাক উভতি আহিব লাগিব। ঐ ফেৰী এতিয়া পাওঁ নে নাপাওঁ ঠিক নাই নহয়। আছে যাম বুলি। মনটো বেয়া লাগিছে নেতো? নাই লগা, পামটো কমেই, আশা আছে যেতিয়া। আৰু তই পূৰা একদম এক্সাইটেড মানে নেকি? মই এক্সাইটেড হৈ আছোঁ উঠিবলৈ। আমি আহিয়ে থাকোঁ বাৰু, হ'লেও উমানন্দলৈ এবাৰো অহা নাই দেই, এনেই বাকীবোৰলৈ আহি মেলি থাকোঁ। কিন্তু প্ৰথম আহিছে গুৱাহাটী ন, আৰু একদম জেগা চাম বুলি পূৰা এক্সাইটেড হৈ আছে। অহা দিন হ'ল 3 দিনমানেই হ'ল, কিন্তু আমি সময় পোৱা নাছিলোঁ, সেইটো কাৰণে অহা নাছিলোঁ। আজি আহিলোঁ, হোলী বন্ধ পালোঁ, আহিলোঁ। এতিয়া বাকী ফেৰীহে পাওঁ নে নাপাওঁ, কিবা হয় আৰু। ৰ'ব বাৰু গৈ লওঁ, জনাই আছোঁ পিছত, নহ'লে বেলেগ কিবা কিবি দেখুৱাব লাগিব ন। আৰু আজি ক'লে যাম, পিছত ক'ম দেখুৱাই থাকিম ন, চাই থাকিব। কপাল ভাল, যাব লাগিব। ফেৰী নাপাম বুলি ভাবিছিলোঁ, কিন্তু প্ৰাইভেটত যাব লাগিব বোলে। এতিয়া একো নাই, ইয়াক দেখুৱাবতো লাগিবই ন, আৰু আমাৰো সময় নাই, গতিকে যাওঁ আৰু। ভাল লাগিছে ন এতিয়া মনটো? সুখী নে? কি পুৰা ইমান ধুনীয়া লাগিছে পৰিৱেশটো, খুব মৰম লাগিছে ন, খুব ভাল লাগিছে পৰিৱেশটো। আৰু উমানন্দ মন্দিৰ ভাগৰ এই ভাগ আমি তালৈকে গৈ থাকিম আৰু সেইখিনি। কি কৰি খোজকাঢ়ি মাৰিব? হেৰি হ'ল নহয়, যাব নাপাম ন। হ'ব দে, তাৰমানে কি 1 ঘণ্টা ৰখিব লাগিব বুলি কৈছে। 1 ঘণ্টা ৰখিবলৈ হ'লে আমাৰ সিফালে টাইমটো নিমিলিবগৈ ন। আমি উমানন্দৰ পৰা এইফালে কলাক্ষেত্ৰলৈকে যোৱা প্লেনিংটো লৈ আহিছিলোঁ ন। ইয়াত যদি 1 ঘণ্টা ৰখি দিয়া হয়, সেইফালে দেৰি হ'বগৈ। সেইকাৰণে বেলেগ এদিন মানে কাইলৈ মানে আহিম আৰু, যদি সময় সুবিধা মিলে। চাই লওঁ বাৰু কি হয়। উমানন্দ যোৱা নহ'ল যদিও এইখিনিতে মন্দিৰ এভাগ পাইছোঁ, ইয়াতে সোমাই যাওঁ ৰ'ব। মানসদা নাহে বোলে, হেৰি ভাত খালে যে, সেইটো কাৰণে নাহে বোলে। যিহেতু আমাৰ উমানন্দ যোৱা নহ'ল, তো মন্দিৰ আহিম বুলি আশা কৰি আহিলোঁ ন, ভাত পানী নোখোৱাকৈ আহিলোঁ। এইভাগ মন্দিৰতে চাকি গছ দি যাওঁ, মনটো অলপ ভাল লাগিব নে কি ধুন? এতিয়াতো উমানন্দ যোৱা নহ'লে ন, গতিকে ইয়াতে চাকি গছ দি থৈ যাওঁ আৰু। চেণ্ডেল পিন্ধি আহিলোঁ দেখোন আমি।
ইয়াতে কি হ'বগৈ এতিয়া ৰাইজসকল আইফোনৰ মালিক কৈ দিয়ক কি হ'বগৈ এতিয়া দীঘলী পুখুৰী মানে এতিয়া উমানন্দলৈ কেনিও যাব পৰা সুবিধা নাই নেকি হ'ব কৰা নোযোৱা নেকি নিনিয়া নেকি বেয়া কথা শুক্ৰেশ্বৰ মন্দিৰৰ পৰা দীঘলী পুখুৰীলৈকে খোজকাঢ়ি আহি আছোঁ গাড়ীত উঠো বুলি কৈছে গাড়ীটো নুঠে মানে খোজকাঢ়িয়ে যাব লাগিব বোলে এনেকুৱা কথা কৈ দিছে আহি আছোঁ আৰু ভৰি চৰি বিষাই গৈছে আৰু কিমান দূৰ আছে জানো চাই থাকিব বাৰু কি হয় ধুন গুৱাহাটীত আহি যে তই খোজকাঢ়ি যে ঘূৰি ফুৰিছ ভাল লাগিছে মজা লাগিছে নেকি দিছে মোক দীঘলী পুখুৰীলৈ আহিলোঁ দীঘলী পুখুৰী বন্ধ একদম ইয়াৰ মানে বেড জাকা এতিয়া যিহেতু সৰু ল'ৰা ন এইটত পঢ়ি আছে তই ভাবিলোঁ চিৰিয়াখানাখনকে চাই ল আহি কেনেতো এনেই কিবা একো নোচোৱাকৈ গ'লে আমাৰো বেয়া লাগিব ন তো এইখনকে দেখুৱাই নিওঁ আৰু তাৰপিছত বাকী উমানন্দ চাওঁচোন কাইলৈ যদি দেখুৱাব কাইলৈ দেখুৱাম আৰু এতিয়া চিৰিয়াখানাত সোমাইছোঁ ইপিনে তাৰপিছত আৰু ক'ত যাবলৈ হয় ক'ৰবাত যাবলৈ হয়নে নহয় চাই লওঁ ৰ'ব দেই গোটেই চিৰিয়াখানাখন খোজকাঢ়ি ঘূৰি কেনে ভাগৰ লাগিলে দেই অলপ জিৰাই লৈছোঁ এই পাৰ্কতে বহি লৈছোঁ তাৰপিছত কলাক্ষেত্ৰৰ ফালে যাম বুলি ভাবিছোঁ চাই থাককচোন বাৰু কি হয় এয়া কলাক্ষেত্ৰ পালোহি কলাক্ষেত্ৰত আহি এয়া টিকট লোৱা হৈ গ'ল এতিয়া সোমাম আৰু এয়াই শংকৰদেৱ কলাক্ষেত্ৰ চাই ল ধুন ভালকৈ ভিতৰলৈ আহি গ'লোঁ এয়াই কলাক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশ এইখিনি খুব ভাল লাগে মোৰ কলাক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশটো কিবা মনটো মানে জীপাল হৈ উঠে ফৰকাল হৈ উঠে ইয়াত সোমালে আগতো এবাৰ আহিছোঁ তো সেইবাৰ সিমানো ভালকৈ চোৱা নহ'ল এইবাৰ ছেকেণ্ড টাইম আহিলোঁ তো ভালেই লাগিছে আহি বন্ধ নেকি এইবিলাক বন্ধ নেকি শংকৰদেৱ সংগ্ৰহালয় দিব নেকি ভিতৰত যাব জোতা চেণ্ডেলত ভৰাই হাতত থৈছে ধুন আহিলে নাই হা অঁ এভাগ নাম ঘূৰে আৰু আমি যোৱাবাৰ যে আহিছিলোঁ তেতিয়া এইখিনিত সোমোৱা নাছিলোঁ এইবোৰ ভাওনা ড্ৰেছবোৰ সজাই থৈছে ধুনীয়াকৈ দিছে নাই এইফালে নোসোমালোঁ এইখনক কি বুলি কয় ধৰা অগ্নিগড় নহয় জানো ভাওনা প্ৰৱেশ কৰা সেইখিনিত যে দি থয় অগ্নিগড় আৰু ভিডিঅ'গ্ৰাফী লোৱা বন্ধ কৰিব লাগিব
আহি বননিতে অলপ গোটেইকেইটা বহি ল'লোঁ। ভাগৰো লাগি আছিলে আৰু পৰিৱেশটো যিহেতু খুব ভাল, তো সেইটো কাৰণে বননিত বহি অলপ কথা পাতিলোঁ, ধেমালি কৰিলোঁ। এনেকৈ দিনটো আজি পাৰ কৰিলোঁ। ভাল লাগিলে, বহুত ভাল লাগিলে। বহুত দিনৰ মূৰত এনেকৈ এদিনীয়াকৈ ওলাই গৈ বহুতখিনি ভাল লাগে। অভিমানীদারে কিনো কই গোপনে তুমিও শুনা না নীরবে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা এনেকৈয়ে হাঁহি ধেমালিৰ মাজেৰে আমি দিনটো পাৰ কৰিলোঁ। ভোক লাগিছে, একো খোৱা নাই। ইয়াৰ পৰা ওলাই বাহিৰতে কিবা এটা খাই ল'বগৈ লাগিব। আৰু আমাৰ মানুহজন চাওকচোন, অকল আঁতৰতে থাকে কেমেৰাৰ পৰা, লাজ কৰে, বহুত লাজ কৰে। এইবোৰ ফুলবোৰ চাওকচোন, ইমান ধুনীয়াকৈ সজাই থৈছে। এনেকুৱা কেইবাৰঙী ফুলবোৰ এনেকৈ সজাই থ'লে খুব ভাল লাগে। আকৌ কুলি চৰাইজনীৰ মাতটো শুনকচোন আপোনালোকে, ইমান ধুনীয়াকৈ মাতি আছে, মোৰ গাঁৱলৈ মনত পৰি গ'ল আৰু। ৰাতিয়ে হৈ গ'ল, হ'লেও ভাবিলোঁ এপাক চিটি চেণ্টাৰত সোমাই যাওঁ। এবাৰ গৈ আহোঁ ব'লক। মোৰ এইখনত উঠিবলৈ ভয় লাগে আকৌ দেই, মোৰ মূৰটো ঘূৰাই এইখনত। এনেকৈয়ে হাঁহি ফূৰ্তিৰ মাজেৰে আমি আজিৰ দিনটো পাৰ কৰিলোঁ। আৰু ব্লগটো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।